Hello everyone, welcome to my YouTube channel. আজি মই ব্লগটো এনেকৈ ষ্টাৰ্ট কৰি দিলো মানে আমি যোৰহাট যাবলৈ ওলাই আহিছো যেহেতু মোৰ ভাইটি বিয়া আছিল ন আপোনালোকক দেখাইছিলো তো তাৰ আজি ৰিসেপশন আছে তো ব্লগটো ষ্টাৰ্ট কৰোতে মই 3টা মানে বাজিব হল সো আপোনালোকক দেখাম বুলি ভাবিলো এয়া আমি যাবলৈ ওলাই আহিছো যোৰহাটলৈ বা মা মই ভাগিন আৰু পাপা আহি আছো এয়া যোৰহাট অভিমুখে আহি আছো তো আপোনালোকে চাই থাকিব নিশ্চয় আজি ভালে পাব সকে ব্লগটো আজি বহুত বেছি গৰম হয় তথাপিতো বিয়া বেলিটো অকমান ধুনিয়াকে আহিব লগা হৈছে না মই শাৰী পিন্ধিলো তো আপোনালোকক দেখাইছো জনাবচোন কেনেকুৱা লাগিছে শাৰী পিন্ধিলত মোক বহুত বেছি গৰম মানে এয়া মই এখিনিত আমি তেল ভৰাব ৰখিলো তো ভাবিলো অকমান ভিডিও কৰি আপোনালোককো দেখাই দিও So eya ahi ami biya ghor pai goluhi Jorhat pai goluhi moi video korat start lagi golu আপোনালোকক দেখাব লাগিব যেহেতু তো এয়া মই ভিডিও কৰিবলৈ স্টার্ট কৰিলো আপোনালোককো ভাবিলো অকমান দেখাই দিও আৰু আমি কফি খাবলৈ ললো যেহেতু অলপ ভোক লাগি আছিল তথাপিতো কফি খাই দিলো এফালে বিনোদ ভাগিন মই বা আৰু ভন্টি আছিলো কফি খালো সবে কফি খাই পেলাই আমি উলালো অলপ বাহিৰলে মানে ভাবিলো ফটো শুট এটা কৰি লওঁ বা জায়গা কত আছে ফাৰ্ষ্টতে আমি হেতু চালো এফালে আছে আমাৰ লিয়া ভন্টি আৰু মাহি ছোৱালজনীও আমি থকা দেখি পেলাই তাইও উলাই আহিলে তো এয়া হৈছে মাটো আমি ফটো শুটৰ কাৰণে জায়গা বিচাৰি ফুৰিছিলো আৰু এনেকৈ কৰি থাকোঁতে সন্ধিয়াই হ'ব হল তো বাহিৰত যেহেতু আন্ধাৰ হৈ যাব তো ভাবিলো বাহিৰতো দুখনমান ফটো মাৰি লওঁ কাৰণ বিয়া বুলি ক'লে তো ফটো মেইন ন এজনী মৌ হয় কিউটি মাটোৰ ছোৱালী তো এনেকৈ ফটো শুট কৰি থাকোঁতে আমাৰ ভোক লাগিলে ভাবিলো খানাটো খাই লওঁ খানাটো মেইন যেহেতু আহিছো তো এফালে মা ভন্টি মই এখন টেবুলত আৰু ইফালে আপোনাৰ আনফালে আছিলে পাপা বাহত এনেকৈ কৰি এখন টেবুলত তো আমি খানা খাবলৈ লাগিলো আৰু মই যেহেতু মিঠাই খাই ভাল পাওঁ তো ভন্টিক কল অকমান ভিডিও কৰি দে মই মিঠাই এটাও খাই লওঁ তো মিঠাই খাই মেলি আমি আকৌ বাহিৰলৈ আহিলো এফালে দৰা কইনা ব্যস্ত হৈ গল যেহেতু আলহীখিনি আহিবলৈ ষ্টাৰ্ট কৰি দিলে ন তো তামুল সব দিয়াত ব্যস্ত এফালে পিনটো এটো একদম বহুত পোৱালি হয় এটা কিন্তু দেখাত বহুত ডাঙৰ হৈ গল আৰু এফালে আমাৰ গোটেইখিনি ফ্যামিলি মানুহে আছিল এফালে খুৰী মামি পেহী বা বো সকলোখিনি আছিল তো ভাবিলো মোৰ ভিডিওত অকমান দেখাই দিও সবকে আৰু আনফালে এটো পিন্টুৰ ভায়েক সোনু এটোটো আৰু পোৱালি হয় কিন্তু দেখিছেনে দেখাত এনেকুৱা লাগিছে যেন মোৰ লগৰে হয় কিন্তু সঁচা কথা ক'ব গ'লে বহুত সৰু হয় ইহঁত কিটা বহুত ডাঙৰ হৈ গ'ল খুদা চকুত আকি দিয়া খপুন দি থক আলাখতে তাই আহি খুদে মইনো কোন তোমাৰ নিজকে সুধিলো আৰু মই ভাবিলো মোক অকমান ফটো শুট হৈয়ে যাওক তো মামাৰ লৰাটোক মাতিলো বাহিৰত ইমান ভাল নাহিলে যেহেতু লাইটিঙৰ কাৰণে অকমান গধূলি হৈ গ'ল তো তথাপিতো দেখালো এফালে মামাৰ ফ্যামিলি যাব হ'ল যেহেতু মামাৰ লৰাটো এক্সাম আছিল পাঁচদিনাখন তো সিহঁতে অলপ যোৱাৰ আগত ফটো শুট কৰিলে দৰা কইনাৰ লগত আৰু এফালে মোৰ পাপা চশমা পিন্ধাজন মোৰ পাপা মহা হয় কথা পতাত ব্যস্ত ভাবিলো সবকে দেখাই দিও পাপা মহা আৰু দাদা বহি আছিল আৰু 7টা 7:30 মান বাজিব হ'ল এফালে বাহত আহিলে ডাঙৰ সৰুবা আৰু এফালে ভাগিন এজনী গুণগুণ হয় আৰু এইগিটা হৈছে আমাৰ ঘৰৰ বদমাছ ইয়াত আৰু এটা মামা লৰাটো নাই বাৰু অকমানিটো তো এইগিটা গোট খালে আৰু বেলেগ কাৰো দৰকাৰ নাই তো সবতে ফটো শুট যেহেতু বিয়া হয় ফটোখন মাৰিবলৈ সকলোৱে মন কৰে আৰু তেনেকুৱাতে এজনী কিউটি ছোৱালী দেখিলো তো কিউটিজনীক ময়ো উঠাই দিলো মোৰ কেমেৰাত তাই নামটো কৈছিলে পিছে একেবাৰে পাহৰি থাকিলো নামটো ইমানে কিউট লগা দেখিছেনে কি মৰম তাই হাঁহিটো
আৰু এইফালে ভণ্টি মই মা বহি আছিলোঁ। তেতিয়া সময় 8টা চাৰে 8টা মানে বাজি গ'ল চাগে। তো ভাবিলোঁ মই নিজকে অকণমান ভিডিঅ' কৰিয়ে লওঁ, তো নিজকে অকণমান দেখালোঁ কৰিলোঁ। চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। আজি বিয়াত যিহেতু অকণমান বেলেগকৈ আহিছোঁ। আৰু এনেকৈ কৰোঁতে কৰোঁতে আমাৰ 9টা মানে বাজিব হ'লগৈ, যিহেতু আমি এতিয়া যামগৈ, কাইলৈ ভাগিনৰ এক্সাম আছে। তো আমি ঘৰৰ অভিমুখে আহিলোঁ। আৰু আমি ৰাস্তাত আহোঁতে ক'ৰবাত কিবা এটা খোৱাটো মানে খাব মন যায় ন। চ' আপোনালোকৰো হয়তো হয় তেনেকুৱা। তো আমি আহি পেলাই দেৰগাঁও চাৰিআলিত ৰখিলোঁহি। ইয়াত আহি পেলাই আমি আইচক্ৰীম আৰু ক'ল্ড ড্ৰিংকছ ল'লোঁ। কোনে কোনে খায় বাৰু এনেকৈ কৰি ৰাস্তাত ক'ৰবাত গ'লে জনাবচোন মোকো। তো আমি গাড়ীৰ ভিতৰতে খাবলৈ ল'লোঁ। তেতিয়া সময় প্ৰায় 9:30 মানে বাজিব হৈছিলে। আৰু এফালে মই মামাৰ ল'ৰা ৰিমু, ভাগিন, মা বা সকলোৱে আইচক্ৰীম খোৱাত ব্যস্ত। আৰু এফালে বাবু আমাৰ ঘৰৰ ওচৰৰ আৰু ছাইডৰ ছিটত, এইফালে বাবু আৰু ছাইডৰ ছিটত আছে বিগ বছ মানে পাপা। বায়ে দেখাইছে অকণমান। আইচক্ৰীম খাই মেলি হ'ল। আহি আমাৰ নিজৰ ডিষ্ট্ৰিক্ট পাই গ'লোহি, মানে গোলাঘাট। য'তেই নাযাওঁ কিয় জানো নিজৰ জেগাডোখৰ পালেহি কিবা উশাহটো পোৱা নিচিনা লাগে ন, সকলোৰে লাগে চাগে। চ' আহি পেলাই আমি ঘৰ পাই গ'লোহি। 10টাই বাজিলে। তো ইয়াৰ পৰা মই এতিয়া বাগান গুচি যাম। পাই গ'লোহি বিয়াৰ ঘৰৰ পৰা। 9:30 মানে বাজিলেগৈ। 9:30 মান বাজিলে। তাৰপৰা আমি ইটো ঘৰ মানে মোৰ বেঙেনাখোৱা ঘৰটোলৈ গ'লোঁ। পাপাই মই তাত স্কুটি আছিলে, স্কুটি থ'লোঁ। স্কুটি লৈ পেলাই আকৌ এতিয়া বাগানৰ ঘৰ পাই গ'লোহি। বা কি গৰম, কি বিয়া খাবা। সেয়া চব মোৰ তৈয়াৰটো চব কি লেতেৰা কৰি থৈছোঁ, চব চফা কৰিবলৈ সময় পোৱা নাই, ইমানেই ব্যস্ত। অ'কে, আজি মই ভিডিঅ'টো এনেকৈয়ে সামৰণি মাৰিম। আৰু যিসকলে মোৰ ভিডিঅ' চাই সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে বা মোৰ মানে ভিডিঅ'খিনি চাবলৈ ষ্টাৰ্ট কৰিছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। সেয়ে সকলোৱে মোক মৰম কৰিব। অ'কে, আজিলৈ এনেকৈ সামৰি দিলোঁ। অ'কে, বাই বাই, গুড নাইট।